হেল্ল' ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ জাগিৰোড নিজৰাৰ পাৰলৈ। সুন্দৰ এটা দৃশ্য, বহুত ভাল লাগে যায় তাত। সেইবাবে আমি গৈ আছোঁ তালৈ আৰু আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো। সেইটো গেটটো হয় আৰু এতিয়া টিকেটটো কাটি ল'লোঁ। সেইটো গেটটো চাই লওক। এতিয়া আৰু ভিতৰলৈ যাম, দেখাই লৈছোঁ আপোনালোকক গেটৰ ওচৰৰ দৃশ্যবিলাক। এয়া গেটটো ওচৰৰ দৃশ্য, চাই লওক। বহুত মানুহ আহে, আপোনালোকেও আহক। আৰু এয়া মই কেমেৰাটোৰ বিষয়ে অলপ কথা পাতিছিলোঁ। কেমেৰাটো নিবৰ কাৰণে পাৰোঁ নেকি চেষ্টা কৰি চাইছিলোঁ, বাট কেমেৰাটো নিব নোৱাৰিলোঁ, উপায় নাই। এয়া জাননী মাৰা আছে, অলপ দামটো বেছি হ'ল, সেইবাবে কেমেৰাটো ভিতৰলৈ সোমাই নিব নোৱাৰিলোঁ। কেমেৰাটো নিব নোৱাৰিলোঁ, দামটো বেছি হ'ল, কাৰণ কেমেৰাৰ চাৰ্জটো বেছি, এক্সট্ৰা চাৰ্জ লাগে কেমেৰাটোৰ কাৰণে। সেইবাবে কেমেৰা নিব নোৱাৰিলোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া আৰু ভিতৰলৈ আহি গ'লোঁ, কেমেৰাটো নানিলোঁ আৰু। এয়া চাই লওক, দেখাই আছোঁ। ইয়াত বহুত মানুহ আহে। ইয়াত কি ধুনীয়া দৃশ্য বনাই ৰখাইছে। এয়া পানীৰ মাজতে ঘৰিয়াল চৰি থকা দেখাইছে। চাই থাকক ভিডিঅ'টো সকলোৱে। ইমান ধুনীয়া পাব আপোনালোকে ইয়াত আহি, এটা সুন্দৰ দৃশ্য। আপোনালোকেও আহক, ইয়াত মনোৰঞ্জন কৰক, ইয়াত এনজয় কৰক। কি ধুনীয়া এটা পৰিৱেশ পাব আপোনালোকে ইয়াত। এয়া কাছ পানীত বৈ আহি থকা দেখাইছে। আপোনালোকে আহক ইয়ালৈ, এটা সুন্দৰ দৃশ্য, মনটো ভাল লাগিব। সৌ ওপৰৰ পৰা পানী বৈ আছে, তাকো দেখাই আছোঁ ক'ৰ পৰা আহিছে পানী, আৰু সৌ তালৈ বৈ গৈছে পানী।